থাম্বনেল চাইতো গমে পাইছে যদি এই কামটো নকৰে তেনেহলে আপোনালোকে চাই থাকিব মাত্ৰ 2 মিনিটৰ ভিডিঅ' হ'ব চাই লওক আপোনাৰ কাৰণে বহুত সুবিধাজনক হ'ব ভিডিঅ'টো চাই থাকিব ৰিজাল্ট আপুনি সবৰ আগত চাব পাৰিব যদি এই ভিডিঅ'টো আপুনি চাই মিছ নকৰিব কিন্তু আৰু ক্লিকো বাদ নিদিব এটো চাই যাব ভিডিঅ'টো ইম্পৰ্টেন্ট হয় আপোনাৰ কাৰণে চাই লওক যে যদি আপোনাৰ এডমিট কাৰ্ড নাই আপুনি যদি ৰিলিজ হৈছে হেমন্ত বিশ্ব শৰ্মা স্যাৰে কৈয়ে দিছে যে 6 নৱেম্বৰ তাৰিখে 2022 ৰিজাল্ট দিব ঠিক আছে আজি হল 4 আৰু মাত্ৰ এদিন আছে তাই আপোনালোকে পাই যাব 24 ঘণ্টাৰ পিছত আপোনালোকে ৰিজাল্টটো পাই যাব তো আপোনালোকে ফাৰ্স্ট কাম কি কৰিব শুনি লওক ভালদৰে যদি এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰা নাই এটো আপোনাৰ অফিচিয়েল ওয়েবসাইট আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট কমিশন ফৰ থাৰ্ড গ্ৰেড পোষ্ট এটো ইয়াতে যাই লগইন কৰি লব লগইন কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি লব ফাৰ্স্ট কথা সেকেন্ড কথা আপুনি কি কৰিব যে আপোনাৰ যেটো এডমিট কাৰ্ড ডাউনলোড হোৱাৰ পিছত যদি আপোনালোকে এডমিট কাৰ্ডৰ এপ্লিকেশন নম্বৰ নাজানে পাসওয়াৰ্ডও মনত নাই তেনে কি কৰিব ফৰগট মাৰিব যদি আপোনালোকে এপ্লিকেশন নাজানে পাসওয়াৰ্ড নাজানে তেনেহলে আপোনালোকে মোবাইল নম্বৰটো মাৰিব ডেট অফ বাৰ্থ মাৰিব ডাইৰেক্ট এটো সাবমিট মাৰিলে আপোনাৰ মোবাইল নম্বৰত আপোনাৰ আহি যাব আইডি পাসপোর্ট আহি যাব সাক এটো আহাৰ পিছত আপোনালোকে লগইন কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি লব আজিয়ে কৰি লওক দিন নাই বেছি 6 তাৰিখে ডাইৰেক্ট ৰিজাল্টৰ দিন হল এটা আপোনালোকে কৰিলে সেকেন্ড কাম এন্ড থাৰ্ড কাম কি কৰিব সাক যদি আপোনালোকে থাৰ্ড কাম কৰা নাই সাক থাৰ্ড কাম যদি কৰা নাই কৰি লওক এতিয়াই এটা সাক যেতিয়া এটো 4 গ্ৰেডৰ ৰিজাল্ট দিছিলে 4 গ্ৰেডৰ যেতিয়া ৰিজাল্ট দিছিলে আপোনালোকে গম পাই এটো পেপাৰ অন পেপাৰ 2 তেতিয়া পেপাৰ অন পেপাৰ 2 থাকিব আপোনাৰ যদি 12 ৰ লৈকে পঢ়িছে তেনেহলে পেপাৰ 1 বা 2 আহিব যিকোনাটা ইয়াতে ক্লিক এটো লিংক 1 লিংক 2 চাব আৰু পেপাৰ 2 চাব তো এটা ডাউনলোড কৰি লব ইম্পৰ্টেন্ট বস্তু আৰু আপুনি কি কৰিব যে ইয়াতে ক্লিক কৰিলে ধৰিলো আহক আহাৰ পিছত ইয়াতে যেটো আপোনাৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড দবাই সেভ কৰি ৰাখিব আপোনাৰ মোবাইলতে কৰক কম্পিউটাৰ কৰা দৰকাৰ নাই আপুনি সেভ কৰি ৰাখি দিব নট নাও আৰু সেভ বুলি লিখা থাকিব আপুনি সেভ কৰি ৰাখি দিব ইয়াতে না ৰাখিব ইয়াতে নহব এই লিংক খোলা নাই যদি আপুনি অফিচিয়েল ওয়েব মই লিংক দি দিম তলত আপুনি যাই সেভ কৰি ৰাখি দিব ইয়াত অফিচিয়েল সাইটত লগইন মাৰিলে লগইন মাৰাৰ লগে লগে এটো আহি যাব এজাৰ পিছত আপোনাৰ যেটা এপ্লিকেশন নম্বৰ আৰু যেটো পাসওয়াৰ্ড আছিল এটো বহাই দিব তাৰ পিছত আপুনি মোবাইলতে সেভ কৰি ৰাখি দিব তেনেহলে যেতিয়া 4 লাখ 12 লাখ মানুহে যেতিয়া একেলগে এটা সাইটত ভিজিট কৰিব তেতিয়া ইৰ'ৰ দেখাব 404 দেখাব ইৰ'ৰ দেখাব আপুনি গম পাব যদি আপোনাৰ 4th গ্ৰেডৰ ৰিজাল্ট চাইছে আৰু আপোনালোকক সবকে বেষ্ট অফ লাক থাকিলে যে আপোনাৰ সবৰে ৰিজাল্ট ভাল হওক এটোৱে কামনা কৰিলো আৰু ফিউচাৰৰ ভিডিঅ চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যিমান গপ্তৰ জবৰ নটিফিকেশন সব এই চেনেলৰ যোগেদি পাব ধন্যবাদ এইখিনিতে মোৰ ভিডিঅ সামৰিছো